बरपेटा रोडआव सासे सिख्लानि गोथै सह मोनदों। सिख्लानि गोथै सहआ सिगुनाय थासारियाव दंमोन। बरपेटा रोडनि सिमलागुरिनि स्टेट बैंक अफ इन्डियानि साखाथियाव दिनै फुंबिलि समाव गाननाय सि गुनाय थासारियाव सासे सिख्लानि गोथै सह मोननाय जाथाया ओनसोलनाङैनो सोमोनांनाय थासारि सोमजिहोदों। फुंबिलि समाव ओनसोलनि सुबुङा गाननाय सि गुनाय थासारियाव सिख्लानि गोथै सहखौ लामानि फुटपाथआव गोग्लैना थानाय नुनानै बरपेटा रोड पुलिस थानायाव खौरां हरो। खौरां मोननाय लोगो लोगोनो पुलिसनि मोनसे हानजाया जाथायथिलियाव नुजाथिफैनानै सिख्लानि गोथै सहखौ गुफुर सिजों खोबो आरो नायबिजिरनायखौ जागायो। गुबुन फारसेथिं थैनाय सिख्लानि मुंखौ दिसा आरो न'आ माजुलियाव होनना मिथिनाय जादोंब्लाबो थैनायनि गुबै जाहोनखौ खौरां बुथुमनाय समसिम मिथिनाय जायाखै। बे बिथिङाव बरपेटा रोड पुलिसनि फारसेनिफ्राय नायबिजिरनायखौ गोख्रोङै जागायदों होनना मिथिना मोन्दों। बरपेटा रोडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। ঘটনাটো ৰাতিপুৱা আমি 6:30 বজাত গম পালোঁ। 6:30 বজাত মোৰ এজন বন্ধুৱে মোক ফোন কৰি ক'লে এনেকুৱা আমাৰ ঘৰৰ ওচৰত এটা বডি এটা পৰি আছে, পুলিচক খবৰ দিব লাগিছে। মই লগে লগে পুলিচ থানাত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত লগে লগে পুলিচ ময়ো আহিলোঁ। মই আহি দেখা পালোঁ যে এটা 30-35 বছৰ বয়সৰ যুৱতী এনেকুৱা লাগিছে। মহিলা হয়তো বিবাহিত হ'বও পাৰে, নহ'ব পাৰে, আমি কনফাৰ্ম নহওঁ। পিন্ধনত মানে কুৰ্তা আৰু পাইজামা পিন্ধা আছিলে। অলপ অসংযত অৱস্থাত দেখা পাইছোঁ আৰু কোনোবাই হয়তো ইয়াতে হত্যা কৰি পেলাই দিয়া যেন অনুভৱ হয়। আৰু মুখেৰে যিহেতু বগা বগা ফেন ওলাই আছে, গতিকে কোনোবাই হয়তো মাৰি পেলাই দিব পাৰে। CCTV কেমেৰা আছে ওচৰতে, পুলিচে নিৰীক্ষণ কৰি আছে। হয়তো ওলাই পৰিব কোন সময়ত কোনে সংঘটিত কৰিলে মানে এনেকুৱা ঘটনা। আৰু ৰাস চলি আছে, ৰাসত লৈ মোটামুটি 12টা-1টালৈকে জনসমাগম থাকেই। খুব ব্যস্তপূৰ্ণ পথ, সেইটো ৰাস্তা, মেইন ৰাস্তা। তো সেই মেইন ৰাস্তাত ইমান ব্যস্ততাপূৰ্ণ সময়তো কোন সময়ত কৰিলে নিশ্চিতভাৱে এইটো দুটাৰ পিছতে কৰিব লাগিব, কাৰণ দুটাৰ আগলৈকে মানুহ থাকে। দুটাৰ পিছতে নিশ্চিতভাৱে এই ঘটনাটো সংঘটিত হৈছে। আৰু বৰপেটা ৰোডত এনে কাৰ্য আগতে সংঘটিত হোৱা নাছিল, এইটো কোন হৈছে খুব দুৰ্ভাগ্যজনক ঘটনা। আমি খুব মানে এইটো বস্তুলৈ চিন্তিত হৈ পৰিছোঁ এনে ঘটনা হোৱাৰ বাবে। গতিকে পুলিচে তদন্ত কৰি অতি সোনকালে দোষীক কৰায়ত্ব কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।